এই মই মানে ব্লাউজ চিলাব লৈছোঁ আৰু গা বৰ বেছি ভাল নহয়, একদম অভাৰ চৰ্দি লাগি আছে। এই মানে মই মাথাত মানে যঁতখিনি ভাঙি লৈছোঁ, যিহেতুকে মোৰ চুলিখিনি জিকাই আছে, তাকে বোলো আগতে যঁতখিনি ভাঙি লওঁ। আৰু এতিয়া মানে ইমান চুলি যোৱা হৈছে, মানে মাজতে চুলিটো নাযায় আৰু মাজতে যায় সেনেহেন হৈছে। আৰু মই চুলিখিনি কি কৰিছোঁ, এটা থকাতকৈ বান্ধি মানে থৈ আছোঁ। হাজবেণ্ডক আৰু ক'লেও নকয়, তই নহয়, সেইকাৰণে এইবাৰ টপলাটোৱে দেখুৱাম। আৰু মই মানে এনেকৈ ফেনত চুলি শুকাওঁ দিয়ক। আপোনালোকে কেনেকৈ শুকাই জানালি আৰু এনেকৈ শুকাব পাৰে আৰু কিছুমানে চুলি মেচিন মানে কি শুকোৱা মেচিন পাৰে, মেচিনটোৰ নামটো কি নাজানোচোন, যদি আপোনালোকে জানে ক'বচোন মোকো বাৰু। মই মানে এইগিলাখান বস্তু মানে কি নিজেও ব্যৱহাৰ কৰিব নাই, যিহেতুকে বিশেষ বহুত বস্তুৰে নাম নাজানো দিয়ক। ষ্টেচনাৰী দোকান মানে দোকানত গ'লে দোকানীগিলাই হাঁহে আৰু কিছুমান বস্তুৰ নাম ক'ব নাজানো যি। তাৰপিছত আৰু এই মই মানাছৰ পৰা আনিছিলোঁ, ইমান মৰম লগা পক্ষী দুটা, বহুত কমতে আনিছোঁ। আৰু এই মানে ৰুটি বেলি লৈছোঁ, ৰুটিখিনি মোৰ আজিলৈকে গোল হ'ব নাজানিলাকে মানে অভাৰ চৰ্দি লাগি থাকে। ৰাতি ভাত খাওঁতে মই বোলো এতিয়া ৰুটি আৰু ঘুগুনিয়ে খাওঁ, তাকে আপোনালোকক ৰুটি পুৰা এটা দেখি আছোঁ ৰ'ব। তাৰমানে এই তাত মস্তকে তাওখন কম দামী না, পটাতকৈ দৈ যায়, সেইকাৰণে অলপমান মানে উল্টে পাল্টেয়ে এই যে ৰুটি বুঢ়া থাকে সেইবিলাক বা কি বুলি কয়, মানে হাজবেণ্ডে শিকাই দিছে দিয়ক এইটো বস্তু। ইটান জনা হৈছোঁ দেচোন, পিছে খোৱাবাহে নাপালোঁ দেচোন। মানে আৰু কি এতে পুৰাতে মানে দৈয়ে গৈছিল, আহোঁতে নিজে পুৰবা লগা হৈছে। আৰু এতিয়া যোৱাৰ পিছত নিজে জনা হৈছোঁ, মানে কি অভ্যাস কৰোঁতে এই মোৰো এতিয়া এনেকৈ সেই কৰিলে ফুললেও ধুনীয়াকৈ। আৰু মানে কি পটাতকৈ হয়ও, বেছি টাইম নালাগে ৰুটি বুলি। এনেই আগতে ৰুটি কৰিব ইমান চিন্তা কৰা আছিলোঁ। আৰু চবৰে দেচোন যি অৱস্থাত ঘৰত থাকিলেতো জানেই। তাৰপিছতো শহুৰৰ ঘৰত ইমান কষ্ট কৰি সেই মানে কাম চাম কৰাৰ পিছতো কায়ো দেখোন বুজিয়ে নাপায়, কিয় বা নতুনকৈ শিকিও ইমান ধুনীয়াকৈ বানাওঁ। তাৰপিছতো আৰু কোনোবাই ভাল হ'ব বুলি ক'লে ভাল লাগে দিয়কচোন। আৰু এই হৈছে মোৰ মানে বুটৰ ঘুগনি, তাৰপিছত কৰ্দৈৰ আচাৰ আৰু ৰুটি আছিল।